নিশাৰীমুখবাসীৰ বাবে এটি অতিকৈ ভাল খবৰ কিয়নো নিশাৰীমুখত মুকলি হ'ল সামাদ পান শ্বপ নামৰ এখন উন্নত মানৰ পান দোকান নিশাৰীমুখৰ উদীয়মান যুৱক সামাদ লস্কৰে মুকলি কৰে এই আঠক দুনিয়া পান দোকানখন য'ত উপলব্ধ হ'ব জৰ্দা পান মিঠা পান চুন চুপাৰী পান ফায়াৰ পান আদি কৰি চাহ কফি হুক্কা গতিকে আহক আৰু সামাদ পান শ্বপৰ স্পেচিয়েল পান খোৱাত লওক অসমৰ প্ৰকৃত সোৱাদ লোক এটিএছ চাহপাতৰ ব্যৱহাৰ কৰক সোৱাদেই যাৰ পৰিচয় এটিএছ মৰ্নিং ফ্ৰেছ টি দ্য টেষ্ট অফ আছাম হয় আমাৰ নিশাৰীমুখৰ এটা দীৰ্ঘদিনীয়া যিটো অভাৱ আছিলে অভাৱটো হ'ল অতি উন্নত মানৰ পান মছলাৰ দোকান আমি বিভিন্ন ডবকা হোজা ইত্যাদি নগৰ চহৰত গৈ খাব লগা হৈছিল কিন্তু আজি আমাৰ সৌভাগ্য আমাৰ এই অঞ্চলৰ এজন উদীয়মান যুৱক সামাদ লস্কৰে আজি নিশাৰীমুখ বজাৰস্থিত এখন উন্নত মানৰ পানৰ বিপণী তেখেতে খুলিছে আৰু আশা কৰিছোঁ যিখিনি আমি প্ৰডাক্ট ইয়াত দেখিবলৈ পাইছোঁ আলহামদুলিল্লাহ যথেষ্ট উন্নত মানৰ হয় আৰু আমি খায়ো দেখিছোঁ ভাল লাগিছে গতিকে আমি তেখেতৰ দোকানখনৰ উন্নতি আমি কামনা কৰিছোঁ মহান ৰব্বুল আলামিনৰ ওচৰত আৰু অঞ্চলবাসীৰ জ্ঞাতাৰ্থে জনাব বিচাৰিছোঁ যে আমাৰ নিশাৰীমুখতো এতিয়া আপোনালোকে উন্নত মানৰ পান মছলাৰ দোকান পাব যিখন হৈছে সমাদ পান শ্বপ গতিকে মই স্বত্বাধিকাৰীক আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ নিশাৰীমুখ অঞ্চলত এনেকুৱা এটা সুযোগ তেখেতে উদ্ভাৱন কৰাৰ কাৰণে হয় নিশ্চয়কৈ নিশাৰীমুখবাসী বহুদিনীয়া এটা অভাৱ নিশাৰীমুখত এখন উন্নত মানৰ পানৰ দোকান লাগিছিল আৰু আমাৰ দোকানী দাদাই জানিবলৈ দিছে যে আৰু কেইদিনমান পিছত ইয়াত আপুনি কফি পাব তাৰপিছত বৰ্তমান নৱপ্ৰজন্মই এটা বস্তু বহুত ভাল পায় হুক্কা আপোনালোকে ইয়াত হুক্কাও এভেইলেবল পাব বা উন্নত মানৰ পান তাৰপিছত ফায়াৰ পানৰ ব্যৱস্থা কৰিব এই গোটেইখিনি আমাৰ মানে দোকানী দাদাই জানিবলৈ দিছে আৰু আপোনালোক সকলোলৈ এটা আহ্বান এবাৰ আহক আৰু সামাদ পান শ্বপৰ পৰা আপুনি পান খাই যাওক